হাই গাইজ, ৱেলকাম টু মাই চেনেল মণ্টে ব্লগছ। চাই থাকক আপোনালোকে। আজি এটা এনেকুৱা জেগাত নিম আপোনালোকে চাই থাকিব মন যাব। চাই থাকক ৰাইজ। মই যাওঁ এতিয়া, মোৰ গাড়ীখন ওলাওঁ, যাব ওলাইছোঁ। বেল চেল ভালকৈ মাৰ। এই মেঘৰ অৰণ্যপে যাবৰ মন নাই, তথাপি সন্ধিয়া হৈ আহিছে। ৰাস্তাত হাতী আছে, যাম। অলৰেডি আমাৰ যাবৰ কাৰণে দুইজনৰ বেল ৰেডি। এয়া কেম্পত আছোঁ। বেল পিন্ধাই আছে। অপুল, তই বেল পিন্ধা হ'ল? যাম ন? এয়া আমাৰ বেল পিন্ধিছোঁ। আজি খুব বৰষুণ। উঠে নকৰিবি দে, কিন্তু এহঁতক বেইমানি নকৰিবি, মই কৈছোঁ। বেল কঁকালত বান্ধিব লাগিব। পিন্ধ পিন্ধো। এয়া আমাৰ কেম্পৰ এজন সদস্য আহিলে আপোনালোকে এখেতসকলৰ পৰা মানে বহুখিনি সহায় পাব। এইডাল দিয়ক দিয়ক। এয়া আমাৰ গ'ল। গ্লাভ দে ব্ৰেক মাৰিব লাগিব না। গ্লাভ ল। এয়া আমাৰ বৰ্তমান এই গণেশ ভূঞা নহয়, একচুৱেলি গণেশ ডেকা, মন্টু ডেকা। বাই অ'কে বাই, মই আছোঁ। এয়া গৈ আছে। আমি এইদৰে যাব লাগিব। এয়া গৈ আছে, এনেকৈ আমিও পাৰ হ'ম। আমি বৰ্তমান পিন্ধি আছোঁ। বাছ, বাই বাই, গৈ আছোঁ। কোনে জানে এয়া গৈ আছে। গতিকে ইয়াত যদি কোনো পৰ্যটক আহে, তেখেতৰ সাহস থাকিব লাগিব এনেকৈ যাবৰ কাৰণে, আহিবৰ কাৰণে। এয়া উপুল ড্ৰেছ কৰি আছে। এয়া বেল পিন্ধিছে। গতিকে এয়া দীপুদা বেল পিন্ধি অলৰেডি ৰেডি হৈ আছে যাবৰ কাৰণে। এজনৰ পিছত এজন গৈ আছোঁ। এই ভূটান পাহাৰ, এয়া ভূটান এয়া ভূটান নদী। অলৰেডি তেখেত গৈ পালে। এইটো গৈ পালে। এইয়া বাছ, বন্ধ কৰিছোঁ দেই।